আপুনি যেতিয়া বজাৰত যায় যদি বিস্কিট কিনিবলৈ যায় তেনেহ'লে নিশ্চয় ব্ৰিটানিয়া কোম্পানী নহ'লে পাৰ্লি কোম্পানী আৰু যদি গাড়ী কিনিবলৈ যায় নিশ্চয় টাটা মটৰ্ছ মাৰুতি চুজুকি ইত্যাদি আৰু যদি পেইণ্ট কিনিবলৈ যায় তেনেহ'লে এছিয়ান পেইণ্ট বাৰ্জাৰ পেইণ্ট নহ'লে ইণ্ডিগো পেইণ্ট কিনে যদি আপোনালোকে বেংকত যায় নিশ্চয় SBIত যায় ICICI বেংকত যায় HDFC বেংকত যায় আৰু যদি ছফ্টৱেৰ কোম্পানীত জব কৰিব বিচাৰে তেনেহ'লে নিশ্চয় আপোনালোকৰ প্ৰথম প্ৰিফাৰেঞ্চ থাকে ইনফোচিছ উইপ্ৰো TCS ইত্যাদি আদি কোম্পানী চ' এই আটাইবোৰ কোম্পানী NSE অৰ্থাৎ নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু BSE বম্বে ষ্টক এক্সচেঞ্জত লিষ্টিং হৈ আছে চ' এই কোম্পানীবোৰৰ সৰু সৰু কিছুমান ভাগ কৰি দিয়া হৈছে কিছুমান সৰু সৰু পাৰ্ট আছে যি পাৰ্টবোৰক আমি ষ্টক বুলি কওঁ বা শ্বেয়াৰ বুলি কওঁ এটা এটা শ্বেয়াৰ আছে চ' এই একোটা শ্বেয়াৰ আপুনি নিজেও কিনিব পাৰে আৰু সেই কোম্পানীখনৰ মালিক হ'ব পাৰে চ' আপুনি যদি আজি SBIৰ এটা শ্বেয়াৰ কিনে তেনেহ'লে আজিৰ পৰা SBIৰ মালিক আপুনিও হয়তো আপোনাৰ অংশ বহুত কম এটা শ্বেয়াৰ বহুত নগণ্য অংশৰ মালিক আপুনি কিন্তু আপুনিও আজিৰ পৰা মালিক আৰু সেই কোম্পানীবোৰ কি কৰে IPO লৈ আহে ইনিচিয়েল পাব্লিক অফাৰিং লৈ আহে তেতিয়া সেই কোম্পানীবোৰ পাব্লিক কোম্পানী হৈ যায় এই কোম্পানীবোৰ BSE NSE আদিত লিষ্টিং থাকে যিকোনো সাধাৰণ মানুহে এই কোম্পানীবোৰ কিনিব পাৰে চ' এই কোম্পানী কিনিব পাৰে আৰু যিকোনো সময়ত বিক্ৰী কৰিব পাৰে এটা মাৰ্কেটৰ সৃষ্টি হয় ইয়াতে এটা মাৰ্কেট আছে যাক আমি সাধাৰণতে ষ্টক মাৰ্কেট বুলি কওঁ বা শ্বেয়াৰ মাৰ্কেট বুলি কওঁ বহুতে হয়তো শ্বেয়াৰ মাৰ্কেটক জুৱা বুলি ভাবে কিন্তু বাস্তৱত এনেকুৱা নহয় আপোনালোকে ষ্টাডি কৰক ভালকৈ ষ্টাডি কৰক তাৰপিছত বুজি পাব যে ইনভেষ্টমেণ্ট কৰাৰ এটা আটাইতকৈ বহুত ভাল প্লেটফৰ্ম হৈছে শ্বেয়াৰ মাৰ্কেট যদি ইচ্ছা কৰে শ্বেয়াৰ কিনি আপুনি বেচিব পাৰে আৰু যদি নকৰে তেনেহ'লে আপোনাৰ লগতে থাকিব আৰু লাইফ টাইম থাকিব লাইফ টাইম আপুনি যি ডিভিডেণ্ড ফেচিলিটি সেইখিনি আপুনি পাই থাকিব আৰু ইন ফিউচাৰত যেতিয়া শ্বেয়াৰ ইনক্ৰিজ হ'ব 1 মাহতে হওক বা 6 মাহতে হওক বা বছৰত হওক তেতিয়া আপুনি বিক্ৰী কৰি দিব এই কোম্পানীবোৰৰ শ্বেয়াৰ আপুনি ডাইৰেক্ট গৈ কিনে BSE নাইবা NSEত আপুনি কিনিব নোৱাৰে আগতে কিছুমান কাগজৰ শ্বেয়াৰ আছিল অফলাইন শ্বেয়াৰ আছিল সেই শ্বেয়াৰবোৰ এজ এ চাৰ্টিফিকেট হিচাপতে কিনা হৈছিল কিন্তু আজিকালি ডিজিটেলৰ যুগ সকলোবোৰ ডিজিটাইজ হৈ গৈছে আৰু আপোনালোকে ঘৰত বহিয়ে কিনিব পাৰিব তাৰ কাৰণে আপোনালোকক লাগিব এটা ডিমেট একাউণ্ট আৰু ট্ৰেডিং একাউণ্ট ট্ৰেডিং একাউণ্ট কিহৰ কাৰণে প্ৰয়োজন হয় আপোনালোকে যেতিয়া শ্বেয়াৰ কিনা বেচা কৰে সেই সময়ত আপোনালোকৰ ট্ৰেডিং একাউণ্টৰ প্ৰয়োজন হৈ যায় আৰু যদি আপুনি শ্বেয়াৰখন কিনি কিনে লং টাৰ্মৰ কাৰণে আপোনালোকে হোল্ড কৰিব বিচাৰে তেনেহ'লে আপোনাক লাগিব এখন ডিমেট একাউণ্ট চ' আজিকালি ডিমেট একাউণ্ট আৰু ট্ৰেডিং একাউণ্ট চেম কোম্পানীৰ পৰা আপোনালোকে খুলিব পাৰিব আপোনাৰ যিখন বেংক আছে সেই বেংকত গৈ কেনে আপুনি যদি কয় যে মোক এখন ডিমেট একাউণ্ট খুলি দিয়ক নিশ্চয় আপোনাৰ বেংকে আপোনাক খুলি দিব নাইবা আজিকালি বহুত ধৰণৰ ডিছকাউণ্ট ব্ৰকাৰ ওলাইছে যেনে নাম্বাৰ 1 ব্ৰকাৰ আজিকালি ইণ্ডিয়াত কোৱা হয় যাক জেৰ'ধা আপষ্টক নাইবা গ্ৰ' এইবিলাকতো আপোনালোকে খুলিব পাৰে মই নিজে এই তিনিটা কোম্পানী ইউজ কৰোঁ জেৰ'ধা আপষ্টক আৰু গ্ৰ' তিনিওটা কোম্পানীৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে যেতিয়া আপুনি জেৰ'ধাৰ একাউণ্ট খুলিব তেতিয়া সাধাৰণতে 200 টকা এটা চাৰ্জ দিব লগা হয় আৰু যদি আপুনি গ্ৰ'থ একাউণ্ট খোলে আৰু আপষ্টকত একাউণ্ট খোলে তেনেহ'লে টোটেলি ফ্ৰী হয় চ' শ্বেয়াৰ মাৰ্কেট ৰাতিপুৱা 9:15 খোলে আৰু 3:30 অৰ্থাৎ 3:30 বজাত বন্ধ হয় ছেটাৰডে আৰু ছানডে বন্ধ থাকে বাকী যদি হলিডে নাথাকে তেনেহ'লে বাকী দিনকেইটা খোলা থাকে এই সময়খিনিত আপুনি যিকোনো কোম্পানী এটা কিনিব পাৰে বিক্ৰী কৰিব পাৰে আজিয়ে এটা কোম্পানী কিনি আজিয়ে বিক্ৰী কৰিব পাৰে যদি আপোনাৰ প্ৰফিট হৈছে যাক ইণ্ট্ৰাডে বুলি কওঁ আৰু যদি আপুনি বিচাৰে মই আজি বহুত কম দামত এটা শ্বেয়াৰ পাইছোঁ বা এটা কোম্পানী পাইছোঁ ইয়াক কিনি লওঁ 1 লাখ টকাৰ কিনি লওঁ 1000 টকাৰ কিনি লওঁ 50 টকাৰ কিনি লওঁ আপুনি কিনি ল'ব পাৰে আৰু 1 বছৰ পিছত আপুনি বিক্ৰী কৰিব পাৰে 2 দিন পিছত বিক্ৰী কৰিব পাৰে 6 মাহ পিছত বিক্ৰী কৰিব পাৰে এজ ইউৰ উইচ আগৰ ভিডিঅ'ত আমি চাম যে আপোনালোকে কিদৰে লাইভ এটা শ্বেয়াৰ কিনিব কিদৰে বিক্ৰী কৰিব কিদৰে ভাল শ্বেয়াৰ এনালাইচিছ কৰিব এনেকুৱা নহয় যে প্ৰত্যেকটো শ্বেয়াৰত আপুনি প্ৰফিট পাব আপোনালোকে চাওক 2020ত SBI শ্বেয়াৰৰ প্ৰাইচ আছিল মাত্ৰ 180 টকা আজি কিমানত চলি আছে 400ৰ ওপৰত অৰ্থাৎ 2020ত যদি আপুনি ইনভেষ্ট কৰিলে হয় SBI তেনেহ'লে আজি 2 গুণ 3 গুণ আপুনি প্ৰফিট পাল হয় ঠিক একেদৰে 3-4 বছৰ আগত ইয়েছ বেংকৰ শ্বেয়াৰ আছিল 300ৰ ওপৰত কিন্তু আজি কিমানত চলি আছে 12-13 টকা চলি আছে চ' শ্বেয়াৰ মাৰ্কেটত ভাল এটা কোম্পানী সিলেক্ট কৰা সেইটো হৈছে বহুত ডাঙৰ কথা চ' তাৰ কাৰণে আপোনালোকক
আপডেটেড থাকিব লাগিব নিউজসমূহ আপোনালোকে ভালদৰে ষ্টাডি কৰিব লাগিব চ' সেইদৰে আপোনালোকে আপডেটেড থাকিব লাগিব আৰু ভালদৰে এনালাইচিছ কৰি এটা ভাল কোম্পানী যেতিয়া আপোনালোকে চিলেক্ট কৰিব সেই কোম্পানীৰ পৰা ডেফিনেটলি আপোনালোকে বহুত ভাল প্ৰফিট ইনকাম কৰিব পাৰিব চ' আগৰ ভিডিঅ'বোৰত আমি এই বিষয়ে ডিটেইলছভাৱে আলোচনা কৰিম কিদৰে কোম্পানী আপোনালোকে এনালাইজ কৰিব কিদৰে আপোনালোকে ভাল শ্বেয়াৰ চিলেক্ট কৰিব সেই বিষয়ে আমি আলোচনা কৰিম এই চেনেলটোত ভিডিঅ'সমূহ শ্বেয়াৰ কৰাৰ মোৰ এটাই উদ্দেশ্য 2016 পৰা মই বেংগলোৰত যেতিয়া প্ৰথম শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে শিকিছিলোঁ তেতিয়া মই বহুত ষ্টাডি কৰিছিলোঁ আৰু তেতিয়া অনলাইন ইমান ৰিচোৰ্চো নাছিল অফলাইন ক্লাছত গৈ কিনে ষ্টাডি কৰিব লগা হৈছিল আৰু তেতিয়া এটা ইণ্টাৰেষ্ট আছিল মনত যে এদিন নহয় এদিন ময়ো চেনেল এটা বনাম আৰু যি কণ্টেণ্ট হ'ব টোটেলি এছামিছত হ'ব আমাৰ অসমীয়া ভাষাত হ'ব তেতিয়া আমাৰ প্ৰত্যেকজন অসমীয়াই এই ক্লাছ ল'ব পাৰিব ফ্ৰীতে ল'ব পাৰিব আৰু এই ক্লাছৰ পৰা বহুতখিনি শিকিব পাৰিব আৰু আন ষ্টেটৰ দৰে অসম তেতিয়া পিছপৰি নাথাকিব চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি লওক যাতে শ্বেয়াৰ মাৰ্কেটৰ প্ৰত্যেকটো খবৰে আপোনালোকে লেটেষ্ট খবৰসমূহ মুহূৰ্ততে পাই যায় তাৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি লওক থেংক ইউ